Hello guys, back to my YouTube channel. আজি আপোনালোকৰ মাজত নতুন ভিডিও এটা লৈ আহিছো। সব ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু লগতে বেল নটিফিকেশনটো অন কৰি দিব। আহক আজি ভিডিওটো এনেকুৱা মজা বনাব ওলাইছিলো, মানে চাই থাকক আপোনালোকে, চাই থাকিলে গম পাব ন ভিডিওটো কি বনাম কি নবনাও। সো আহক ভিডিওটো ষ্টাৰ্ট কৰিছো। সো গাইজ ভিডিওটো আজি এনেকুৱা মানে কি কম আৰু দেহটো পুৰপুৰা আছে আৰু মানে আগৰ মই কেমেৰা এটা অৰ্ডাৰ দিছিলোঁ, কেমেৰাটো মোৰ ৰিজেক্ট আহিছিল, মোৰ ডিছপ্লেখন। চ' এইটো নহয় বাৰু, সেইটো কেমেৰা নহয়, আগৰ ব্লগটোত দিছোঁ এইটো কেমেৰা। মানে এইটো কেমেৰা মোৰ ডিছপ্লেখন এখন ডিছপ্লে হয় ন, ডিছপ্লেখন বহুত স্পট আছিল, স্কেচ আছিল কাৰণে মই এখন এইটো মানে ৰিটাৰ্ণ কৰিছোঁ, বাট নতুন এটা আনিছিলোঁ। ত' আগৰটোত চঙো বজা নাছিল, মানে গান এটা অন কৰিলে গানটোও বজা নাছিল। চ' মই এইটো অন কৰি দেখাই আছোঁ আৰু চং এটা গান এটা বজিব চাব আপোনালোকে। হ'ব দে, অন কৰি দেখাই আছোঁ। এটা কি ধুনীয়া এটা গান বজিছে, এইটো গানটো বজিব সেইটো একদম বজা নাছিল তাৰমানে, যে মানে এইটো কোৱালিটিটো ভাল, আগতে বহুত ভাল পাইছোঁ। চাৰ্জাৰটো আহিছে, চাৰ্জাৰডাল দেখাই আছোঁ আপোনালোকক মই, চাৰ্জাৰ পিচ আহিছে, মানে এইডাল বেছি মুণ্ডাটো দিয়া নাই বাৰু, চাৰ্জাৰ পিচটো দিছে। আৰু কেমেৰাৰ কোৱালিটিটো আগৰটো চাগে বহুতেই ভাল তাৰমানে। ত' আপোনালোকে চাব পাৰিছে, মই স্ক্ৰীণখন দেখাইছোঁ কেমেৰা স্ক্ৰীণত চাওক, বহুতখিনি ভাল কোৱালিটি আহিছে আগৰ চাগে, বাট মই বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোকক। ধুনীয়া আৰু মানে ভালে আহিছে, আগতে চাগে বহুতখিনি কোৱালিটি ভাল আহিছে মোৰ কেমেৰাটোৰ। ত' অফ কৰিছোঁ, যিহেতু পইচা দি কিনা বস্তু ন, পইচা দি কিনা বস্তু ভাল মানে ভালদৰে পইচা দিছোঁ বস্তু মই ভাল বস্তু দিব লাগে ন। এইটো কেমেৰাৰো মই ব্লগ বনাই আছোঁ, চাই থাকিব আপোনালোকে কেনে হয় কি হয়। আকৌ মানে ৱাটাৰপ্ৰুফ হয়নে নহয় চাওঁ আমি অলপ। মানে আমাৰ এটা গোলাপ ফুল আছে, গোলাপ ফুলটো দেখাইছোঁ, ৰ'দ পৰি আছে সেইকাৰণে কেমেৰাটো বেছি ভাল হোৱা নাই। মায়ে কি ধুনীয়া সজাই পতাই ৰাখিছে, মই যদি এনেকুৱা সৰাইছিলোঁ আজি, মানে মায়ে কিমান গালি পাৰিলে। ধুনীয়া হৈ আছে গোলাপ ফুলকেইটা, ফুলৰ লগত কেমেৰাৰ লগত ফুলো দেখাই দিলোঁ। এয়া ফ'কাছ ভালে হ'ব চাগে, ৰ'দ কাৰণে অলপ ভাল হোৱা নাই। আমাৰ মা ক'ত যাব ভিডিঅ'টোৰ মেইন পইণ্টলৈ আহিছোঁ। মই এতিয়া গৈ আছোঁ আকৌ ঘৰৰ ভিতৰলৈকে। ঘৰৰ ভিতৰত গৈ মোৰ গ্ৰুপৰটো ৱাটাৰ কেছ, মানে ৱাটাৰপ্ৰুফ কেছ হয় এইটো, ৱাটাৰপ্ৰুফ কেছটো মই এতিয়া মোৰ ৱাটাৰপ্ৰুফ টেষ্ট কৰিব ওলাইছোঁ। ৱাটাৰপ্ৰুফ টেষ্টটো অৰিজিনেলকৈ ৱাটাৰপ্ৰুফ হয় নে নহয় বাট চাই ল'ব আপোনালোকে। ৱাটাৰপ্ৰুফ কৰি আছোঁ, ক'ত কি হ'ব ক'ব নোৱাৰোঁ আৰু। এবাল্টিং পানী ল'লোঁ মই আৰু ভিডিঅ'ৰ কেমেৰাটো অন কৰিছোঁ, অন কৰি ইয়াৰ ভিতৰত পেলাই দিম, কিছু সময় ৰাখিম, তাৰপিছত চাম ইয়াৰ পৰিস্থিতি কি হয় মানে, আৰু এই ৱাটাৰপ্ৰুফ অৰিজিনেল নে ডুপ্লিকেট চালে গম পাম ন। এয়া মই দি দিছোঁ পানী, আৰু ইয়াৰ পানীৰ ভিতৰৰ চুটবোৰো মই ল'ম। এই উপঙি আহে চোন, এই তলত যাব লাগে, উপঙি কিয় আহে বাট মই হাতেৰে ধৰি আছোঁ অলপ চাই চাওঁ অৰিজিনেলকৈ ৱাটাৰপ্ৰুফ হয়নে নহয়। তাত পানীৰ ভিতৰতেই অন হৈ আছে। মই পানীৰ ভিতৰত ৰাখি থৈ দিছোঁ, এই আপোনালোক চাওক কেমেৰাটো, বাট কেমেৰাটো অন কৰি দিছোঁ, বাহিৰৰ দিকে এবাৰ দাঙি মানে ওপৰ দিকে দাঙি দিওঁ আৰু একবাৰ, কি ঠিক পানীৰ ভিতৰৰ পৰা মোক দেখা পাবও পাৰে ন। দি কৰি দিছোঁ পানীৰ ভিতৰত। তেতিয়া মই বাহিৰত ওলাই লৈ আহিলোঁ, এতিয়া অলপ জোকাৰি দিওঁ, জোকাৰি দি কেনে ইয়াক মই খুলি কেনে চাওঁ হা। মই ভিডিঅ'টো ভিতৰৰ পানীৰ ৱাটাৰপ্ৰুফৰ যোনটো ভিতৰৰ পানী সেইটো অফ কৰিলোঁ, ৰ'ব অফ কৰি দিলোঁ। একদম শুকান, মানে একদম শুকান হৈ আছে। মই পানীত জোবৰাই দিলোঁ, ইয়াক জোবৰাই দিয়াৰ পিছতো শুকান, কভাৰটো নোহোৱাকৈ পানী দিব নোৱাৰে বাৰু, একদম শুকান হৈ আছে। একটুকু পানী সোমোৱা নাই ভিতৰত। এইটো ৱাটাৰ কেছ খুবেই ভালে দিছে, বনাইছে মানে একটুকু ভিতৰত পানী নাই ইয়াৰ, মানে যিখিনি আছে বাহিৰত আছে পানী। ত' আহক আৰু অলপ কিবা কিবি দেখাই আছোঁ কেমেৰা, এইটো কেমেৰা এটা ভিডিঅ' মিউজিক। ত' আজি মোৰ মানে নতুন কেমেৰাৰ ভিডিঅ' কেনে হয় কি হয় ক'ব নোৱাৰোঁ। ইমান দিনেৰে এইটো ফোনেৰে মই ভিডিঅ' বনাই আহিছিলোঁ, ৰিয়েলমি C21। ত' আজি গাইজ চাওঁ নতুন কেমেৰাৰ ভিডিঅ' বনাইছোঁ, লাষ্ট আৰু মানে লাষ্টৰখিনি নতুন কেমেৰা দিম আৰু। ত' আমাৰ মানে গোলাপ ফুলডালৰ ওচৰত আৰু ধুনীয়া ধুনীয়া উৰহী গছো আছে, উৰহী গছডালো দেখাই আছোঁ আপোনালোকক। এয়া মা উৰহী ৰুই থৈ দিছে,
ধুনীয়া আৰু গোলাপ ফুলকেইটা দেখাইছোৱে ন আপোনালোকৰ গোলাপ ফুলকেইটা হালিয়া হৈ আছে আৰু বাট ভিডিঅ'টো গাইজ ভিডিঅ'টো আজি এইখিনিয়ে আছিল চ' ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে বেল নটিফিকেশ্যনটো অন কৰিব চ' গাইজ ধন্যবাদ